কি কম মানে মহিলাই যে শত্ৰু এইটো সঁচা কথা। এই কিছুমান মহিলা আছে নহয়, কিছুমান দে সকলোকে কোৱা নাই, কিছুমান গাঁৱলীয়া বেছিভাগ গাঁৱলীয়া কেইটা, মইতো গাঁৱৰে দিচোন তথাপিও কৈছোঁ আৰু এই চৰকাৰৰ পৰা যে বস্তুবিলাক আহিলে সিহঁতে বা কি ভাবে নিজকে নাপাই পাই দিয়ে নেকি, মানে সেনেকুৱা ফেচিলিটি পায়ে নাছিল, তাৰ কাৰণে মানে কাকো নকয় কথাষাৰ। চৰকাৰে কয় যে দুখীয়া মানুহ যিমান আছে সকলোকে জনাবি, সকলোকে কবি, কিন্তু জেকেটি জানে না সিহঁতে কাণত যদি পৰিছে কিবা কথা, কিন্তু সেইখিনি কথা কোনো বৈদ্যে কাকো নকয়। আৰু ये बड़ी अच्छी बात कही आप। আপুনি সুধিবচোন ক'ত যা বোলে, এপেৰে আহোঁ ৰ, পেটৰ কথা কেতিয়াও ওলাই নপৰে। ভগৱান আছে না, তহঁতে হানিলে কি হ'ল, কিন্তু ওপৰৰ পৰা চাই আছে না, কি কৰে ভগৱানে কিমান দৌৰিবি দৌৰ, পিছত যে সিহঁতৰে নামকেইটা নাহে। এনেকুৱা মূৰ্খ মানুহটো মই জীৱনতো দেখা নাছিলোঁ। তাৰ কাৰণে মানুহ হানিব নেপায়, কিবা আহিলে ক'ব লাগে, এইটো প্ৰায়ভাগে মহিলাৰ হয়ে, সকলো মহিলাক